আমি সমন্বয় এখন শক্তিশালী সমাজ অসমৰ বুকুত গঢ় দিবই লাগিব আৰু তেতিয়াহে আমি অসমখনক এখন আগৰণুৱা ৰাজ্য হিচাপে গঢ় দিব পাৰিম আৰু আগন্তুক দিনত অসমৰ বিকাশৰ গতি ক্ষিপ্ৰ কৰি তুলিব লগা হলে আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষৰে উন্নতিৰ জখলাত দুপদ্ৰুপে বগাবলৈ সক্ষম হৈছে আৰু তেখেতৰ যিটো সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, সেই নীতিৰে আমি সমন্বয় সমাজ গঢ় দিব লাগিব, শক্তিশালী সমাজ গঢ় দিব লাগিব। গতিকে অসমৰ বুকুতো বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ দিশত অসমত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে এই পদক্ষেপক শক্তিশালী ৰূপ দিব লগা হলে, বাস্তৱায়িত কৰিব লগা হলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ আমি আগবাঢ়িব লাগিব। আন্তৰিকতাৰে ভাতৃত্ববোধ অটুট ৰাখিব লাগিব, মৰম চেনেহ মিলা প্ৰীতি আমি আগবাঢ়ি যাব লাগিব। এতিয়া আমি সমন্বয় এখন শক্তিশালী সমাজ অসমৰ বুকুত গঢ় দিবই লাগিব আৰু তেতিয়াহে আমি অসমখনক এখন আগৰণুৱা ৰাজ্য হিচাপে গঢ় দিব পাৰিম আৰু আগন্তুক দিনত অসমৰ বিকাশৰ গতি ক্ষিপ্ৰ কৰি তুলিব লগা হলে আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষৰে উন্নতিৰ জখলাত দুপদ্ৰুপে বগাবলৈ সক্ষম হৈছে আৰু তেখেতৰ যিটো সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, সেই নীতিৰে আমি সমন্বয় সমাজ গঢ় দিব লাগিব, শক্তিশালী সমাজ গঢ় দিব লাগিব। গতিকে অসমৰ বুকুতো বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ দিশত অসমত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে এই পদক্ষেপক শক্তিশালী ৰূপ দিব লগা হলে, বাস্তৱায়িত কৰিব লগা হলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ আমি আগবাঢ়িব লাগিব। আন্তৰিকতাৰে ভাতৃত্ববোধ অটুট ৰাখিব লাগিব, মৰম চেনেহ মিলা প্ৰীতি আমি আগবাঢ়ি যাব লাগিব। এতিয়া আমি সমন্বয় এখন শক্তিশালী সমাজ অসমৰ বুকুত গঢ় দিবই লাগিব আৰু তেতিয়াহে আমি অসমখনক এখন আগৰণুৱা ৰাজ্য হিচাপে গঢ় দিব পাৰিম আৰু আগন্তুক দিনত অসমৰ বিকাশৰ গতি ক্ষিপ্ৰ কৰি তুলিব লগা হলে আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষৰে উন্নতিৰ জখলাত দুপদ্ৰুপে বগাবলৈ সক্ষম হৈছে আৰু তেখেতৰ যিটো সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, সেই নীতিৰে আমি সমন্বয় সমাজ গঢ় দিব লাগিব।